Hello friends, welcome to my channel. আজি মই আদাৰ গুণসমূহৰ বিষয়ে কম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইবৰ ৰঙা বটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। দৰাচলতে আদা প্ৰতিটো ৰান্ধনীশালতে ব্যৱহাৰ হয়। আহকচোন আদাৰ বিষয়ে অলপ জানো। আদাত পানী, কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলৰি যথেষ্ট পৰিমাণৰ পোৱা যায়। আদাত বিষ নোহোৱা কৰিব পৰা গুণ থাকে। বহুত মানুহে সাধাৰণ জ্বৰ হ'লে আদা খোৱা দেখা যায়। ৰাতিপুৱা পানীত আদাৰ ৰস মিহলাই খালে ভাগৰুৱা ভাৱ নোহোৱা হয়। আদাই মানুহৰ বদহজম দূৰ কৰাত সহায় কৰে। আদা হৈছে শক্তিশালী এন্টিঅক্সিডেন্ট। আদাত থকা গিংগেৰল' উপাদানত কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে। আদাই ইনফেকশ্যন প্ৰতিৰোধ কৰাত সহায় কৰে। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।